অৱশেষত বন্ধ হ'ল সকলো। অৰুণোদয় আঁচনিলৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অহা ইংৰাজী মাহৰ 10 তাৰিখে অৰুণোদয়ৰ 9,000 টকা সকলো মহিলাৰ একাউণ্টত সোমাব। গতিকে যদি আপুনি 4 মাহ ধৰি অৰুণোদয় আঁচনি পোৱা নাই আৰু আপুনি পুৰণি হিতাধিকাৰী হয় তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। নতুনকৈ অনলাইন কৰা অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি বহু নতুন হিতাধিকাৰীয়ে এতিয়া অৰুণোদয় আঁচনিৰ টকা পাইছে। কিন্তু দুখৰ বিষয় যে বহু পুৰণি হিতাধিকাৰীৰ মাজত এতিয়াও কিছুমানে কিস্তি পোৱা নাই। গতিকে চিন্তা কৰিব লগা একো কথা নাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মাৰ্চ মাহৰ 10 তাৰিখে মানে মাত্ৰ 2 দিনৰ ভিতৰত এই টকাৰ লাভ কৰিব। মহিলাসকলৰ এটা মন কৰিবলগীয়া কথা হৈছে আপুনি এই 9,000 টকাৰ পৰা বঞ্চিত হ'ব পাৰে যদি আপুনি এই কামকেইটা কৰা নাই। যদি আপুনি ডিবিটি কৰা নাই তেন্তে আপুনি এই আঁচনিৰ লাভ কৰিব নোৱাৰিব। ডিবিটি লিংক মানে হৈছে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংক একাউণ্ট লিংক হৈ আছে নে নাই। যদি আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক হৈ থাকে তেন্তে সেইটোৱেই ডিবিটি। প্ৰথমতে আপুনি এটা ৱেবছাইটত যাব লাগিব। ৱেবছাইটটো খুলি লগ ইনত ক্লিক কৰক। তাৰ পিছত আপোনাৰ আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰলৈ এটা OTP আহিব, সেইটো ভৰাওক। তাৰ পিছত বেংক সিডিং ষ্টেটাছত গৈ চাওক কোনটো বেংকৰ সৈতে আপোনাৰ আধাৰ লিংক হৈ আছে। যি বেংক তাত দেখুৱাইছে সেই বেংক একাউণ্টতে টকা সোমাব।